I'm on my own, broken and alone. I feel the rain crashing down all around. अपना टाइम आएगा घंटा लेके आया टके घंटा लेके जाएगा आएगा अपना टाइम आएगा তোর টাইম নাহে বাপা বুঢ়া হগুন আমাৰ চাগাল ৰাণী দুটা পোৱালি হ'ল গৰু এটা ধ্যান দিলাক আৰু সি গান গায় আপোনাৰ টাইম আয়েগা কিবা কাম কাজ কৰ বাপা নহ'লে ফকৰা পাঠাটো হয় ঘৰতে থাকি যাবি তই মা হৰ কুত্তে কা দিন আতা হে মেৰা ভি আয়েগা বাপা লকডাউন চলি আছে বিয়া হবা নাই এতিয়া তই কাৰো জোঠা চেল কিবা যাবা নাংগে দে তই কুকুৰ হবা নাংগে দে বাবা এনে ডাইলগে মাৰছো কিবা মই কিবা সঁচাকে জোঠা চেল কিবা যাম নে কিবা ডাইলগ এইটো হ'ব গজমুৰা ঘৰতে লুন্দি বুন্দি খাবা নাংগে ঘৰৰ পৰা অলপ কলে হলে যা লগ কেইটাক লগ ধৰ অলপ কথা চথা পা তাহাৰ লগত কিবা যদি চাকৰি কাম কাজ কিবা হৈছে বা তই ঠিকে কৈছা যাওঁ ৰ কিবা কাম কাজ হ'লে বা আৰু ঘৰতে আৰু কিমান থাকবি তোৰ মুখখন চাই কিনে তোৰ চোৱা যি গালি ৰাম মাথাই ঘূৰাই যায় কিবা তোক ভাল কৰবাক লাগি 1000 গালি দিম মই তোৰ ভালটো বিচাৰো মই একটা গজমুৰা তোক এইকাৰণে ভাল পাওঁ মা মই আই লাভ ইউ মা আই লাভ ইউ মা তো ভৰিখন ক'ত ভৰিখন সেৱা এটা লৈ যাওঁ থাক পেটাক সেৱা লগাইছে বিয়াৰ পাছত সেৱা ল'বি যা ঘণ্টাৰ মূৰা লকডাউন ক'ত যাওঁ ক'ত নাযাওঁ ঘৰতে বন্দী হৈ থাকিব লগা হৈছে এনে অৱস্থা এনে দিন কালাইছে মোৰতো মাথা গৰম হৈ গৈছে ঘৰত থাকি অই ভাই চব বন্ধ কি কৰিবি কিন্তু এটা বস্তু কিন্তু খোলা আছে নিউজ চেনেল কওঁতে মোৰ মনত পৰিছে আমাৰ যে ৭৫ গাঁৱৰ যে জাবৰা ঠিকাদাৰ সি বোলে এটা নিউজ চেনেল খুলিছে বোলে এতিয়া আমি যদি কেনেবাকৈ চাকৰি এটা যদি পাই যাওঁ ন' টেনশ্যন আৰু এনেও যিমান যি বন্ধ হ'লেও নিউজ চেনেলটো বন্ধ নহয় ভাই হাজিৰাটো ওলাই থাকিব দৰমহাটো পাই থাকিম ন' টেনশ্যন তই ঠিকে কৈছে এই বন্ধৰ মাজত যদি নিউজ চেনেলটোত চাকৰি পাই যাওঁ আমি কোনোবা এজনে পালেই হ'ব আৰু ন' টেনশ্যন আমাৰ কোকাকোলাৰ দামটো ওলাই থাকিব স্প্ৰাইটৰ দামটো ওলাই থাকিব আৰু না কি কোৱা পিছে নিউজ চেনেলটোৰ নাম কি KBP নিউজ 24x7 নৰ্থ ইষ্ট আছাম বৈদ্য খাতৰা নাম দেখোনে বাপৰে বাপ এই নামৰ লগত কি মতলব চাকৰি এটা পালে হ'ল আৰু নেওলা আহি আছে ৰ তাৰ লগতে মিলি পেলাই গোটেইকেইটাই যাম আমি জাবৰা ঠিকাদাৰৰ ওচৰত চাকৰিটো হ'লে হ'ল নহ'লে আৰু সেই একে মাৰ্বলৰ গুটি খেলিব লাগিব কি বাপ তুহনি ইয়াতে আড্ডা মাৰি আছা কি কৰিবি ইয়াতে আড্ডা মাৰি আছো তইতো দিন দি পৰা কোনোদিন নল তই আজি 1 বজাতে ইয়াতে যে কি কৰিবি আৰু মোৰ দুখৰ কথা আমাৰ মায়ে ৰাতিপুৱাই সেই বুঢ়া শগুন বুঢ়া পাঠা কিবা কিবি কৈ পেলাই খেদছে মোক ঘৰৰ পৰা যা কাম চাম বিচাৰাও কিবা কিবি কৰ টকা পইচা ইনকাম কৰ নহ'লে বুঢ়া পাঠা ঢকৰা পাঠাটো হৈ পেলাই বোলে মই ঘৰত পৰি থাকিব লাগিব বুঢ়া হ'লে সেইকাৰণে তহঁতক লৈ গুচি আহিছোঁ আৰু কিবা কিজনী কাম চাম বিচাৰা যায় পোৱা যায় ঘণ্টাৰ মূৰা বৈদ্য ট্ৰেজেডি মৰে এই লকডাউনত মই ক'ত কাম বিচাৰি যাওঁ কচোন ক'ত কাম পাওঁ কচোন এই মাও যে কেতিয়াবা শুকায় বৈদ্য শুকায় কাম নলা নহয় জাবৰা ঠিকাদাৰত তাত কাম এটা ওলছে গোটেইকেইটা যাওঁ না কি কোৱা বন্ধুসকল বুজছা নোলা এই জাবৰা ঠিকাদাৰ চিনি পোৱা না কচুৰ তলৰ যে জাবৰা ঠিকাদাৰ সি বোলে এটা নিউজ চেনেল খুলিছে বোলে KBP নিউজ না CBP নিউজ তাত যদি কাম এটা কোনোবা যদি পোৱা যায় গোটেইকেইটা চলক লৈ কিবা এটা হ'ব এনেও তাৰ ওপৰত লকডাউন নে কি কয় আৰু নিউজ চেনেলটো বন্ধ নহয় তইও জানা ময়ো জানো হয়নে এই বাপৰে বাপ কি ধুনীয়া খবৰ দিছে মই কামে বিচাৰিছিলোঁ কোনোবা এটা পালেই হ'ব মই পালে হ'ব কিন্তু বন্ধুসকল মোৰ কিন্তু বেছি জৰুৰী আছে তহঁতে পালেও মোকে দি দিবি দেই হ'ব বাপা চিন্তা কৰিব নাংগে তই বুজছা না তেওঁক লগ কৰি পেলাই কামৰ কথা সুধিলোঁ আগত বল ছাৰ আমি পকালাগা গাঁৱৰ পৰা আপোনাক লগ কৰিব আহিছিলোঁ ঘণ্টাৰ মূৰা এইটোৱে নেকি জাবৰা ঠিকাদাৰ ইয়াৰতো নামটো টাকলা ঠিকাদাৰ হ'ব লাগিছিল ক'তনো জাবৰা ঠিকাদাৰ নাম দিলাক চি টাকলা চালা ৰয় ভাই একো নকবিচোন ইনচাল্ট নকৰিবিচোন মোৰ কামৰ বহুত দৰকাৰ আছে ভাই মায়ে যি গালি দিছে মোক তোন একো নকবি চুপচাপ থাক যেনে তেনে কামটো ল'ব লাগে ভাই ভাইটিহঁত কোৱাচোন তোমালোকৰ কি কাম আছিলে সোনকালে কোৱা মোৰ নতুন চেনেল যে বহুত কাম আছে মোৰ আৰু প্লিজ চান্দা বান্দা নুখুজিবা এই নতুন চেনেল অপেনিং কৰিছোঁ মাত্ৰহে চান্দা খুজি মোক লাজ নিদিবা তোমালোকেও লাজ নাখাবা দেই ছাৰ মানে আমি কামৰ কাৰণে আহিছিলোঁ নতুন চেনেলটো আপা আপি লাগিব পাৰে যে ল'ৰা চৰা লাগিব পাৰে সেই কাম বিচাৰিহে আহিছিলোঁ আমি কোনো ছাৰ চান্দা বিচাৰি অহা নাই
অঁ বেছ 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 ভাল কথা। ওচৰৰ গাঁৱৰ ল'ৰা কাম বিচাৰি আহিছা, মই ভাল পাইছোঁ। কিন্তু মোৰ ওচৰত এটা কামহে খালী আছে, নিউজ এংকাৰৰ। আৰু যোনে নিউজ এংকাৰৰ কাম কৰিব পাৰিব, নিউজ পঢ়িব পাৰিব, মই তাকে কামটো দিব পাৰিম। আৰু তোমালোক আছা 3জন, মই 3জনকতো কাম দিব নোৱাৰিম বাৰু। তোমালোকে নিজৰ মাজত ডিচাইড কৰি লোৱা আৰু এজন কালিৰ পৰা কামলৈ আহি যাবা, ন' টেনশ্যন। থেংক ইউ ছাৰ। আমি দুজন বাৰু নকৰোঁ, কিন্তু নেউলা বহুত টেলেণ্টেড আছে, এইবোৰত তেওঁৰ জ্ঞান আছে। তেওঁ পেপাৰ নপঢ়িলে টয়লেট যাব নোৱাৰে ছাৰ, পেপাৰখন পঢ়িবই লাগিব। তেওঁৰ মানে বহুত এইবোৰত মানে জ্ঞান আছে ছাৰ। হ'ব কচু থ বেছিকৈ নকবি, বেছিকৈ ক'লে চাকৰিটোও যাব এতিয়া। হ'ব ঠিক আছে নেওলা বাবা, তুমি কালিৰ পৰা আহা। চেলাৰীৰ কথা চিন্তা কৰিব নালাগে, ভালকৈ কাম কৰি যোৱা, চেলাৰী পাই থাকিবা তুমি। হ'ব ছাৰ, তেনেহ'লে আমি যাওঁ এতিয়া। আপোনাক অশেষ ধন্যবাদ থাকিলে। অ'কে যোৱা এতিয়া। কালি ৰাতিপুৱা 5টামান বজাত আহি যাবা ডিউটি। হে ভগৱান, 5টাত দেখোন মই সাৰে নাপাওঁৱে। কিন্তু চাকৰিটোতো বাদ দিব নোৱাৰি, কেনেবাকৈ হ'লেও উঠবাই লাগিব, চাকৰিটো কৰিবই লাগিব। মায়ে বৈদ্য গালি দিছে মোক, এইবিলাক পাহৰিব নোৱাৰি। ভালকৈ নিউজ পঢ়বি, গাঁৱৰ নাম ৰাখবালো কিন্তু। মই আঁতৰৰ পৰা চাই আছোঁ তোক, হা। তই ভালকৈ নিউজ পঢ়বি, নাম ৰাখবি কিন্তু। তই চিন্তা কৰিব নালাগে, তই বিন্দাছ থাক। নিউজ পঢ়ি ভাল দিম। আজি খাতাৰনাক নিউজ পঢ়িম মই। দে হ'ব দে, মই যাওঁ দে। নমস্কাৰ, মই ষ্টুডিঅ'ত নেউলা কাকতি আৰু আপোনালোকে চাই আছে KPP নিউজ, নৰ্থ ইষ্ট 24/7 আছাম, য'ত অনলি সত্য নিউজ। প্ৰথম নিউজ আমাৰ সূত্ৰই জনোৱা মতে নানান ধৰণৰ লিংক হোৱাটছএপত, ফেচবুকত শ্বেয়াৰ হৈ আছে। এই লিংকবোৰ ক্লিক নকৰিব। এই লিংকবোৰ ক্লিক কৰিলে নানান ধৰণৰ আপোনালোকক বেংকৰ একাউণ্ট নম্বৰ খুজিব, নানান ধৰণৰ আপোনালোকক ডকুমেণ্টছ বিচাৰিব আৰু আপোনাৰ একাউণ্ট খালী হৈ যাব পাৰে, সেয়েহে সাৱধান। আৰু দ্বিতীয় নিউজ ঘোঁৰামাৰা ডিষ্ট্ৰিক্টৰ পৰা আহিছে, য'ত ঘোঁৰা এজন দৌৰি পেটৰ বিষৰ ফলত তেওঁ নদীত জাপ মাৰি আত্মহত্যা কৰে। আৰু তৃতীয় নিউজ পাণবাৰী জিলাত ডেলিভাৰী মাখি এজনীক এজন ডক্তৰে চিকিৎসা কৰিব নোৱাৰি ডক্তৰজনে হাত দাঙি দিলে। আৰু চতুৰ্থ নিউজ মৌ মাখিৰ বাহাত হাত ভৰাই মৌ খাবলৈ যাওঁতে তেওঁৰ হাতত মৌ মাখিয়ে চুমা দিলে। আৰু বিগ ব্ৰেকিং নিউজ ফকৰ আলীয়ে চিনেমা এখন বনাইছে, য'ত হিৰ'ইন আছে এজনী ছাগলী। বেছি বাজেটৰ কাৰণে কেটৰিনা কেফ আনিব নোৱাৰি, ছাগলীজনীৰ নাম ৰাখিলে কেটৰিনা কেফ। আৰু নেক্সট নিউজ খেল জগতৰ 100 মিটাৰ দৌৰত ঘোঁৰা এজনীয়ে দৌৰি থকা সময়ত ঘাঁহ দেখি তেওঁ দৌৰ হাৰি গ'ল, কাৰণ তেওঁ ঘাঁহখিনি খাবলৈ গুচি গ'ল। ঘোঁৰা আগাৰ ঘাঁহ সে দস্তি কৰেগা তো খায়েগা ক্যা, সেইকাৰণে ঘোঁৰাজনীক পেট ভৰাই খাবলৈ দিয়া হ'ল আৰু খেলখন বাতিল কৰা হ'ল। সেন্সেশন আহে তো জাগ যাইয়ে, আৰু আমাৰ নিউজ চাই থাকিয়ে, য'ত চলে সত্য নিউজ, নিৰ্ভীক সাংবাদিকতাৰ প্ৰতীক সত্য নিউজ। বা নেউলা বা তই খাতাৰনাক নিউজ পঢ়ছা ঐ, তোৰ চাকৰি কনফাৰ্ম। বল মিঠাই লৈ পেলাই তোৰ মাৰ ওচৰত সদায় মোক নিকম্মা নলায়ক, হা, পুৰা শগুন কিবা কিবি পাঠা চাঠা। আজি মই কষ্ট কৰি চাকৰি এটা পালোঁ দে, এই মিঠাই লগ। অঁ মোৰ বেটা শুনা, মই ভাল কৰিছা। মই বহুত সুখী, মই বহুত ভাল পাইছোঁ। তোৰ ভালৰ কাৰণে গালি চালি পাৰোঁ, আজি তই ইমান বকা হাল্লা গোল্লা কৰাৰ কাৰণে তই আজি নিজৰ ভৰিত নিজে থিয় দিলি। চাবাছ, তই মোৰ বেটা। হ'ব চিন্তা নাই, এতিয়া চাকৰি তাকৰি কাম চাম হ'ল, এতিয়া কামে কাজে লাগবি, টকা পইচা জমা কৰিবি। তহঁতে হাত চাত ধু, মই ভাত বাঢ়োঁ দে। ভালে তোহন থাকিলে মোৰ ভাল লাগে, হে।